এতিয়া আমি যাম বল্ল পাৰবে গেলে আৰু মই পুৰা ড্ৰেছ পিন্ধি লৈছোঁ আজি তাৰমানে হাতেদি বল্ল খান দখাম তহঁতকো বঢ়িয়াকৈ দখাম কেনেকৈ পাৰোঁ পুৰা একদম পাৰফেক্ট হেৰিত লৈছোঁ এইফালে ঘৰত মুখা চুখা এটা সোমোৱা যদি কিবা গৰু কামাৰ আদিব পাৰে হয় দেন একবাৰ ধুনীয়াকৈ চেক কৰিলোঁ তই পাৰে গলৰ এইগিলাখান চেক কৰিলোঁ নহ'লে কথা কামেলি কথা কহাই দাউৰি হে নৰে নে এখন পুৰা মাৰি লৈছোঁ এই বল্ল এখন দেখা নাই এখন নাই এখন নাই এখন এখন দেখা নাই কালি বুড়ি হ্যাঁ হ্যাঁ পিছিয়ে পিছিয়ে হেঁটছি ও কোট গাইজ হ্যাঁ বললো লাগি আছে দেখছে না অক্সিজেন নাপোৱা গেছে ভাগাত ধৰি গেছে অক্সিজেন নাপোৱা গেছে বিশ্বাস কৰা যেতি ফাইনেলি গাইজ ছাকচেছ হেডেন আহি আছে হেডেনে চাহ খাই আহিব বোলে ঘৰত ফাইনেলি মই অলপ হেডেন আহ গেলে দুটা উৎসাও ভাল লাগব মনটো ফাইনেলি গাই যাত্ৰা কৰিছোঁ দেখিছা নাই কি সৰু কওঁৱে দি আৰু এফালে হেডেনো আহি গৈছে বাৰু হেডেন আজিৰ পৰা এসপ্তাহ মই আৰু বৰশী নবা আজি লাষ্ট আৰু বহুত টাইমৰ মূৰত এই 2 নম্বৰ উঠিছোঁ আৰু হেডেন উঠে নাই হেডেন এই কোনোবা ফালে গৈছে মই মাতি আছোঁ মাত দিয়া নাই ফাইনেলি গাইছ হেডেনহঁতৰ খালৰ পৰা আজিও এটা বৃহত্তম নহয় কিন্তু বহুত ডাঙৰ সিন্নাতত চাই সৰু অলপমান কিন্তু মনটো আৰু খুজ হৈ গ'লে হেডেনহঁতৰ খালত এইকেইটাই হৈ গ'ল আধা কেজি মানে হ'ব চাগে আৰু সেই মাইতো আজি বাটলৈ চাই আছা নেকি মাছ আনিম বুলি কম বস্তু নহয় হে গাইছ ঘৰক আহিলোঁ আৰু মাই বাটলৈ চায়ে আছে তাৰমানে কি আপাই কিচেন মাছ আনিব কিচেন খাম এনেকুৱা তাৰমানে প্লেনত পাচোনে পোৱা নাই মাছ সেই চাওঁ মাই চাওঁ পাচোনে পোৱা নাই হে ফাইনেলি মই অলপ হচি দিয়ে আৰু যাওঁ আৰু সেনেকৈ ভাবি পেলাই আৰু গুচি আহিলোঁ আৰু